নমস্কাৰ বন্ধুসকল, এ টু জেড এক্সপ্লোৰ আসাম নামৰ চেনেলখন আপোনালোকক পুনৰাই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি ভিডিঅ'টো বনাবলৈ গৈ আছো যেহেতু গৰম দিন আৰু বৰষুণৰ দিন, আৰু এই গৰম আৰু বৰষুণৰ মাজত মহৰ বহুত বেছি এটা উৎপাত হয়। মানে প্ৰত্যেকৰ ঘৰতে, আমাৰ ইয়াতো বিশেষকৈ বহুত বেছি, আৰু আশা কৰো সকলো জেগাতে মহৰ বহুত বেছি উৎপাত আছে। আৰু এই মহৰ উৎপাতৰ পৰা কেনেকৈ আমি ৰক্ষা কৰিব পাৰো বা ৰক্ষা পাব পাৰো ঘৰুৱা উপায়েৰে, কাৰণ য'তে মহ হয় বা মহৰ উৎপাত হয় তাত আমি বিশেষকৈ কি কৰোঁ আপোনালোকে চাওক। আমি এইটো চাওক, নানান ৰকমৰ ওলোৱা যিকেইটা মহ খেলোৱা ধূপকাঠি সেইকেইটা ব্যৱহাৰ কৰোঁ, আৰু আমি চাওক কইল ব্যৱহাৰ কৰোঁ। বহুত ৰকমৰ কইল আছে, বা ইলেক্ট্ৰিক যিটো আপোনাৰ মহ খেদা অইল এইকেইটা ব্যৱহাৰ কৰোঁ। কিন্তু এইকেইটা জানো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল? এই বস্তুকেইটা আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই বেয়া। যাৰ ঘৰত বেমাৰী মানুহ আছে বা সৰু বাচ্চা আছে তেওঁলোকৰ কাৰণে এই মহ খেদোৱা, এই কইল জ্বলোৱা বা ধূপকাঠি জ্বলোৱাটো বহুতেই ক্ষতিকাৰক, বহুতেই বেয়া। কাৰণ ইয়াৰ পৰা হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে। আৰু যাৰ হাঁফানি বেমাৰ আছে, আজিকালি এনেকুৱা বহুত আছে বেমাৰী আছে হাঁফানিৰ প্ৰব্লেম, তেখেতসকলৰ কাৰণেতো খুবেই বেয়া বস্তু। কিন্তু এইকেইটা বস্তু ইউজ নকৰি বা নজ্বলাই আমি বেলেগ কিবা উপায় আছে নেকি আমাৰ হাতত? হয় বন্ধুসকল, আমাৰ হাতত এটা উপায় আছে, একদম ঘৰুৱা আৰু সহজ আৰু কম খৰচী এটা উপায় আছে, আৰু সেই বস্তুটো মই আজি আপোনালোকক দেখাবলৈ গৈ আছো। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লাগিব এটা পিঁয়াজ। পিঁয়াজটো বগাই হওক বা ৰঙাই হওক, যি হওক এটা পিঁয়াজ লাগিব। আৰু পিঁয়াজটো কি কৰিব আপোনালোকে চাই লওক, ভালকৈ চাওক আপোনালোকে। পিঁয়াজটো তলফালৰ পৰা খুব ধুনীয়াকৈ কাটিব। মোৰ চুৰিখনত ধাৰ অলপ কম আছে, আপোনালোকে অলপ ধাৰ থকা চুৰি ল'ব চাওক। আৰু এইফালৰ পৰা ওপৰৰ ফালৰ পৰাও সমান কৰি কাটি ল'ব দেই। তো বন্ধুসকল, মই চুৰিখন বদলাই ললো, মানে এইটোত একদমেই ধাৰ নাই, আপোনালোকে অলপ ধাৰ থকা চুৰি ল'ব। এইটো কাটিলে, আৰু আগফালৰ পৰা ঠিক চাওক, খুব ধুনীয়াকৈ একদম এই উপায়েৰে কাটি ল'ব, খুব ধুনীয়াকৈ চাওক। আৰু ঠিক ইয়াৰ মাছফালটো চাওক, আপোনাৰ ওচৰৰ পৰা দেখাই দিয়ক, অলপ দেখাই দিয়া। একদম মাছফালটো খুব ধুনীয়াকৈ মই এতিয়া দেখাই দি আছো বাৰু আপোনালোকক। ঠিক পিঁয়াজৰ মাছফালটো এটা ডাঙৰকৈ এটা গাঁত খান্দি ল'ব পিঁয়াজৰ মাজত, চুৰি দি বা কিবা উপায়েৰে, বা চামুচ এটা দিও খান্দি ল'ব পাৰে। একদম খুব ধুনীয়াকৈ গাঁত এটা খান্দি ল'ব, ঠিক আছে। তাৰপিছত কি কৰিব আপোনালোকে, ইয়াৰ ভিতৰত প্ৰথমতে এটা খলিতা দি ল'ব। এইটো চাওক, কেঁচা খুটা হয় এইটো, আমি যিটোৱে ধূনা চাকি জ্বলাওঁ ঠিক সেইটোৱে হয় এইটো কেঁচা খুটা। কেঁচা খুটাটো আপোনালোকে ভিতৰত দি ল'ব। কেঁচা খুটাটো দি পেলাই, আৰু ইয়াত তেল ভৰ্তি কৰি দি দিব আপোনালোকে চাওক। এতিয়া চাওক, ইয়াতে তেল দিয়া হৈ গৈছে, আৰু এইটো আপোনালোকে জ্বলাই দিব। মানে বন্ধুসকল, কথাটো হ'ল এইটোৱেই, এইটো চাওক জ্বলি গৈছে। মানে কথাটো হ'ল কি, আপুনি পিঁয়াজত মিঠাতেল দি পেলাই, খলিতা দি পেলাই, আমি যেনেকৈ পূজা ৰুমত গোঁসাই ঘৰত চাকি জ্বলাওঁ, ঠিক তেনেকৈ পিঁয়াজত আপোনালোকে তেল দি খলিতা দি এনেকা চাকিৰ নিচিনা জ্বলায়। আৰু পিঁয়াজটো যিমানেই গাত কৰিব তাত তেল ইমানেই বেছি আঁতিব। আৰু এইটো নি পেলাই আপোনালোকে ঘৰৰ প্ৰত্যেকটা ৰুমত, যেইটা ৰুম আছে আপোনালোকৰ প্ৰত্যেকটা ৰুমত ঘৰৰ চুকত থৈ দিয়ক জ্বলাই। ঠিক 2-3 ঘণ্টাৰ মূৰত চাব ঘৰখনত মানে ঘৰৰ ৰুমটোত এটাও মহ নাপায় আপোনালোকে। আৰু তেতিয়া আপোনালোকে খিৰিকী দৰ্জা বন্ধ কৰি দিয়ক, তেতিয়া আপোনালোকৰ কোনো প্ৰব্লেম নাই, এটা মহ নাপায় ঘৰৰ ভিতৰত। আৰু ময়ো ঘৰত ইউজ কৰিছিলোঁ, আৰু খুবেই ধুনীয়া। আৰু এটা পিঁয়াজ 3-4 দিনলৈকে ইউজ কৰিব পাৰে, কাৰণ 3-4 দিনত পিঁয়াজটো বেয়া নহয়, এইটো খুবেই ধুনীয়া। এতিয়া বন্ধুসকল কওক আপোনালোকে, এই ধূপকাঠি জ্বলোৱাটো ভাল নে কইল জ্বলোৱাটো ভাল নে ইলেক্ট্ৰিক এইটো জ্বলোৱাটো ভাল? কাৰণ সকলোৰে ঘৰত বুঢ়া মানুহ আছে, বয়সীয়াল মানুহ আছে, আমাৰ ককা আইতাসকল আছে, তেওঁলোকৰ কাৰণেতো খুবেই বেয়া। কাৰণ বয়সীয়াল মানুহৰ কাৰণে কইল বা মৰ্টিন কইল খুব বেয়া।
আৰু বাচ্চাৰ কাৰণেতো ক'বই নালাগে, যাৰ ঘৰত সৰু সৰু কণমানি বাচ্চা আছে তেখেতসকলৰ ঘৰত বা সেই বাচ্চা থকা ৰুমতো কেতিয়াও জ্বলাব নালাগে, ডক্টৰো মানা কৰিছে এইটোৰ বিষয়ে কৈ থাকে। এইকাৰণে আপোনালোকে যদি পাৰে পৰাপক্ষত ইয়াৰ পৰা দূৰত থাকিব আৰু মোৰ ঘৰুৱা এই উপায়টো ব্যৱহাৰ কৰিব। ইয়াৰ উপৰিও মানুহে বহুতে ধূপ ধূনা জ্বলায়, মানে ধূনা দিয়ে নাৰিকলৰ বাকলি দি, কিন্তু সেইটো বেছি টাইম ঘৰত মানে ৰাখিব নোৱাৰে, মানে ধোঁৱাটো শেষ হৈ যায়, জুইটো শেষ হৈ যায়, সেইকাৰণে তাত আকৌ ফটাফট মহ আহি যায়। কিন্তু এইটো যদি আপোনালোকে ইউজ কৰে, কাৰণ পিঁয়াজৰ যোনটো ৰস আছে সেই ৰসটো তেলত মিহলি হৈ আৰু চাকি যে জ্বলি আছে তাৰ মানে যিটো ইয়াত মানে এটা ক্লাইমেটৰ সৃষ্টি হয়, যোনটো মই আপোনালোকক বুজাব পৰা নাই বাৰু, তাৰ পৰাই ঘৰত মহকেইটা শেষ হৈ যায়। তো বন্ধুসকল, আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে, আৰু যদি আপুনি উপকৃত হয় এই বস্তুটো শ্বেয়াৰ কৰিব আপোনালোকৰ নিজৰ আত্মীয় স্বজনলৈ আৰু বন্ধু বান্ধৱীলৈ। তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলো। নমস্কাৰ।